পুৰুষ সমাজ আমাৰ সকলোৰে জীৱনত এনেকুৱা এজন মানুহ আছে যিয়ে মদৰ নিচাত সঁচা কয়, যি অকলশৰী থাকে, কিন্তু কেতিয়াবা মদৰ নিচাত তোমালোকৰ আগত সকলো কৈ পেলায়। ঠিক তেনে এজন ব্যক্তি যি অপেক্ষা কৰি আছে অকণমান নিচা হোৱাৰ। তেওঁ লিখিছে, পিছলৈ আজি নকওঁ দিয়া, কোনোবা এদিন হাতত ৰঙা পানীয়ে তুমি ল'ম যেতিয়া, সেইদিনাই ক'ম সকলো। সেইদিনা ক'ম কলিজাৰ কোণত ঠাহ খাই থকা নিঃশব্দ বেদনাৰ অজস্ৰ কাহিনী, অকথিত শব্দবোৰৰ গোপন জ্বলা আৰু নিঃশব্দে ভাঙি যোৱা সপোনবোৰৰ শেষ নিশ্বাস। সেইদিনা ক'ম তাইৰ নামত লিখা অসীম প্ৰতীক্ষাৰ কবিতা, নৃসংগ ৰাতিৰ বুকুত লুকাই থকা অকণমান মৰমৰ অৱশিষ্ট